फिसाय गोमाजानाय रान्दि आइजोफोरजों लोगोसे गसंफादों रायजो सरकारा। नखर दैदेननायाव हेफाजाब होनो थाखाय रान्दि आइजोफोरनो 25,000 एककालीन रांखान्थि अनसुंथाइ। कक्राझार जिल्लायावबो फिसाय गोमाजानाय रान्दि आइजोफोरनो इन्दिरा मिरि अराय रान्दि पेन्सन बिथांखिनि गेजेरजों एककालीन हिसाबै रांखान्थि अनसुंथाइ होदों। आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया दिनै तेजपुरनिफ्राय दुलाराय आसामनि गासै जिल्लाफोरावनो रान्दि आइजोफोरनो एककालीन रांखान्थि अनसुंथाइ गथायनायखौ बेखेवना होनायनि उनाव कक्राझार जिल्लानि सिङाव थानाय गुबुन गुबुन गामिनि सा 440 रान्दि आइजोफोरनो एककालीन रांखान्थि अनसुंथाइ गथायदों। कक्राझार बिगियान फरायसालिमानि अडिटरियाम हलाव दिनै मोनसे हाबाफारि खुंफुंनायनि गेजेरजों पन्चायत आरो गामि जौगाखां बिफाननि आवथायाव इन्दिरा मिरि इउनिभार्सेल रान्दि पेन्सन बिथांखिनि गेजेरजों सा 440 रान्दि आइजोफोरनो सासेयाव 25,000 रां एककालीन रांखान्थि अनसुंथाइखौ गथायनानै होयो। कक्राझार डिआरडिनि प्रजेक्ट डाइरेक्टर आरो कक्राझार उफ्रा जिल्ला बेंगिरि राजीव कुमार दासनि दैदेननायाव खुंफुंनाय दिनैनि बे रांखान्थि अनसुंथाइ गथायनाय हाबाफारियाव माननि आलासि महरै बाहागो लायो बिटिसिनि एमसिएलए राजीव ब्रह्म, कक्राझार जौगाखां खोन्दोनि मावख'गिरि समीर बसुमतारी, कक्राझार मिउनिसिपाल बर्डनि मासिगिरि प्रतिभा ब्रह्मआ बाहागो लानानै रान्दि आइजोफोरनो रांखान्थि अनसुंथाइखौ गथायनानै होदों। আমি ইয়াতে উপস্থিত হৈছোঁ আমাৰ ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চন স্কিমৰ উদ্বোধন কৰিবলৈ। এইটোৰ আমাৰ উদ্বোধন কৰিলে মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তেজপুৰৰ পৰা। তাৰে পিছতে আমাৰ জিলাৰ পৰ্যায়ত আমি 440 গৰাকী মহিলা এই পেঞ্চন স্কিমৰ জৰিয়তে আবেদন পত্ৰখিনি বিতৰণ কৰিলোঁ। তাতে আমাৰ ৰাজীৱ ব্ৰহ্ম ছাৰ এমচিএলএ তেওঁ উপস্থিত আছিলে, প্ৰতিভা বাইদেউ আমাৰ টাউন কমিটিৰ চেয়াৰমেন উপস্থিত আছিলে। আমি এইটো আমাৰ 440 মহিলাক দি পেলাই অত্যন্ত সুখী, সিহঁতক আবেদন জনাইছোঁ যে তেওঁ এই 25,000 টকাই দি নেক্সট পৰ্যায়ত যাতে তেওঁৰ ফেমিলি আৰু তেওঁৰ বাচ্চাসকলক পোহপাল দিব পাৰে সেইটো আশা কৰিছোঁ। দ্বিতীয়তে আমাৰ এই স্কিমটো 2020 চনত আৰম্ভ হৈছিলে। 2020 চনত আমাৰ 2021 চনত 62 কোটি টকা আমাৰ দিয়া হৈছিলে। তাৰপিছত 21-22 চনত 70 কোটি টকা দিয়া হৈছিলে আৰু 22-23 চনত ইতিমধ্যে এতিয়াৰ পৰ্যন্ত 23 কোটি দিয়া হৈছে। আৰু আমাৰ এই স্কিমটো আগন্তুক দিনত আৰু আগবাঢ়িব আৰু আমি যিমান মহিলা আছে সিহঁতক সাঙুৰি লোৱা, যিবিলাক বৃদ্ধ পেঞ্চন পোৱা নাই, যিবিলাকৰ ধৰক গিৰিয়েক ঢুকাইছে সিহঁতক সাঙুৰি লোৱা আকৌ এটা প্ৰচেষ্টা লগাম। আৰু আমাৰ ব্লক আৰু পিডি অফিচত সেই আবেদন পত্ৰ সিহঁতে পাব আৰু যিবিলাকে ধৰক নতুনকৈ হিতাধিকাৰী হ'ব বা সিহঁতক আমি যিখিনি আমাৰ অনুমোদন পত্ৰ দিব লাগে সেইখিনি আমি ব্লকে দি দিম। আৰু ব্লকে আমাৰ ইউনিট আছে, আমাৰ NACPৰ ইউনিট আছে, তাতে সিহঁতে যোগাযোগ কৰিব পাৰিব। আৰু আমাৰ NACPৰ যিটো এইটো স্কিম উইডো পেঞ্চন স্কিমটো সিহঁতে লাভ কৰিব পাৰিব। আৰু মই আশা কৰিছোঁ যে অদূৰ ভৱিষ্যতে আমাৰ যিটো আমাৰ সংকল্প যে আমাৰ নাৰী সমাজৰ সবলীকৰণ, এইটো যাতে আমি সদায় মনত ৰাখিব লাগিব আৰু এইটো সদায় আমি প্ৰচেষ্টা লগাম যাতে এই সবলীকৰণ সমস্যাটো, এই সবলীকৰণৰ প্ৰয়াসটো সদায় আমি সফলমণ্ডিত কৰিব পাৰোঁ। 440 জন মহিলা হিতাধিকাৰী আমি এই পেঞ্চন স্কিমটো এইবাৰ আমি দিবলৈ ওলাইছোঁ। ধন্যবাদ। অগ্নি হৈছে আমাৰ শক্তি আৰু এই অগ্নিক সাৰথি কৰিয়েই আমাৰ প্ৰতিটো কাৰ্যসূচী আমি আৰম্ভ কৰোঁ হওক আমি সকলোৱে জানো। আৰু সেইবাবেই আজি তেখেতক সহযোগ প্ৰদান কৰিছে আমাৰ উপস্থিত অভ্যাগত অতিথিসকল। তেওঁৰ পিছত আমি সম্বৰ্ধনা জনাম। ইয়াৰ পিছতে আমি এখন আৰামেৰে সম্বৰ্ধনা জনাম। ইয়াৰ পিছতে আমি এখন লাভ কৰিব আৰু আজি আনুষ্ঠানিকভাৱে আমি আগবঢ়াম মাননীয় শ্ৰী ৰাজীৱ কুমাৰ ব্ৰহ্মদেৱী।
শ্ৰীমতী প্ৰতিভা ব্ৰহ্ম দেৱী। মাননীয় প্ৰতিভা ব্ৰহ্ম দেৱীয়ে